নমস্কাৰ সকলোলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৱে সকলোলৈ আনক সুখ আনন্দ আৰু সমৃদ্ধিৰ বতৰা। আজি উৰুকা আৰু আমি উৰুকা বজাৰ কৰিবলৈ ওলাইছোঁ। আৰু যোৱাবাৰো আছিলে আমাৰ এইটো ভতিজাটো সকলোৱে চিনি পায়ে, গৌৰৱ। আজি ইও ওলাইছে বজাৰ কৰিবলৈ। ব'লক আমি এতিয়া বজাৰ কৰিবলৈ। সাবস্ক্ৰাইব লাইক কৰি দিব। বিহুৰ বাবে ৰৌ মাছ আৰু গাহৰি মাংস আনিলোঁ। আজি বিহু আৰু মায়ে গাহৰি মাংস বনাইছে, খুব ধুনীয়া হৈছে। পৰিয়াল সকলো আহিছে মাঘ বিহু খাবলৈ। এজনী বাৰ্বি মোৰ ভতিজা হয়, আৰু এইফালে ই আমাৰ কি আছিলে ৰন ভতিজা হয়। আমাৰ প্ৰস্তুতি সিহঁতি অলপ আগতে বৰ ধুনীয়া নাচ এটা কৰিলে। তাৰপিছতে এইফালে আমাৰ দাদা হয় নিৰঞ্জন গগৈ, আৰু এইফালে আমাৰ ডাংকাই। আমাৰ এইফালে দেখাব লাগিব, অকণমান পোহৰটো অলপ দেৰি হৈ গৈছে মানে। আমাৰ ডাংকাই হয় মোহন গগৈ। নমস্কাৰ এটা দি দিয়ক। আমাৰ দেউতাকটো চবেই চিনি পায় ন, আপোনালোকে প্ৰায় দেখিয়ে থাকে দেউতাক ভিডিঅ'ত। তাৰপিছতে আমাৰ বদাই হয়, নকুল গগৈ। একদম বিহু লাগি আছে গাত মানে। আমাৰ দিগন্ত দা। সকলোকে বিহু শুভেচ্ছাটো। আমাৰ অলপ পিছত নিয়ম কানুনবোৰ হ'ব, আপোনালোক পিছৰ পেজত মই দেখাই আছোঁ। এইটো আমাৰ বিহুৰ পৰম্পৰা। পৰিয়ালৰ সকলোৱে আমাৰ দেউতাক সেৱা কৰিবলৈ আহিছে। এনেকৈয়ে আমাৰ আজি বিহুৰ নিয়মবোৰ সম্পন্ন হৈ গ'ল। আৰু পুনৰবাৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱনবোৰ সুখ ভোগেৰে উপচি পৰক। ধন্যবাদ।